বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি গা ধোৱা চাবোন বনাই দেখাম আপোনালোকক। মই আগতেও বনাইছোঁ, সেয়া ঘৰত ব্যৱহাৰ কৰিছোঁ আৰু ঘৰত ব্যৱহাৰ কৰি মই ভাল পাই পেলাইহে আচলতে নিজে চাই পেলাইহে মই আপোনালোকক দেখাইছোঁ। আপোনালোকক দেখাম বুলি ভাবি আছিলোঁ, সেইটো কাৰণে আজি আপোনালোককো দেখাম বুলি ভাবিছোঁ। এয়া মই চব্বেছ আনি লৈছোঁ অৰ্ডাৰ কৰিবলৈ অনলাইনত। ইয়াতে মই চব্বেছ কাটিম। চাবোন এতিয়া মানে মই বনাম হালধি মই অকণমান বেলেগকৈ বনাম। ধৰক বেচন বনাই হালধি বনাই এনেকৈ মই আজি পিঠাগুড়িৰে বনাম। পিঠাগুড়ি হৈছে আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল পিঠাগুড়িটো, আৰু হালধিটোতো ভালেই ক'বই নালাগে, চবেই জানে। আৰু মই আজি দেহা মানুহৰ কাৰণেও চাবোন বনাম, গাখীৰৰ চাবোন বনাম, গাখীৰ আৰু মৌজোলৰ চাবোন বনাম। সেইটো স্কিনটো মইশ্চাৰাইজাৰৰ কাৰণে বহুত ভাল, সেইটো কাৰণে মই তাৰ বাবে মানে এইটো স্পেচিয়েলি বনাম গাখীৰ আৰু মৌজোলৰ চাবোন। স্কিনটো তাৰ ভালে থাকিবৰ কাৰণে ঘৰৰ বস্তুৰে বনাম, সেইটো কাৰণে মানে কোনো চিন্তা নাথাকে। আচলতে কেমিকেল ফ্ৰী চাবোন ঘৰতে ব্যৱহাৰ কৰি আছোঁ আৰু আজি বনাই পেলাই আকৌ কৰিম। আগতে নিমৰ চাবোন বনাইছিলোঁ, সেই নিমৰ চাবোন শেষেই গ'ল, সেইটো কাৰণে এতিয়া এইবাৰ নিমৰ নবনাওঁ, এতিয়া বেলেগ এটা টেষ্ট কৰি চাওঁ নে কি খায়। তো আপোনালোকে চাই থাকক। মই এতিয়া এয়া চব্বেছ কাটি লৈছোঁ। বেছি নবনাওঁ, মই 3-4 পিচমান বনাম। এয়া চব্বেছ মই কাটি লৈছোঁ। চব্বেছবোৰ সৰু সৰুকৈ, যিমানে সৰু সৰুকৈ কাটে সিমানে সোনকালে। এয়া মোৰ চব্বেছখিনি কাটি হৈ গ'ল। গেছ জ্বলাইছোঁ, গেছ জ্বলাই পেলাই এইটোত অলপ পানী দি পেলাই, এয়া ইমান পানী দিছোঁ, ইমানখিনি পানী দিছোঁ মই। পানী দি পেলাই এইটো মানে পানীখিনি অলপ গৰম হ'বলৈ দিম। তাৰপিছত এইটোত মই এইটো ষ্টীলেৰে ব্যৱহাৰ কৰিব লাগিব। আমি মানে এইটো কি কৰিম, ডাবল বইলাৰ মেথড ইউজ কৰিম। ইয়াত এইটো মই এনেকৈ দি পেলাই মানে এই পানীখিনি গৰম হ'লে তেতিয়া মই চব্বেছখিনি ইয়াত গৰম কৰিম। মানে উতলিবলৈ লাগিছে, পানীখিনি উতলিবলৈ লাগিছে, মই সেইটো কাৰণে এইটো ইয়াত এনেকৈ দি পেলাই এনেকৈ ধৰি আছোঁ। চব্বেছখিনি খুব সোনকালে গলি যায়। এয়া দেখিছে মই দিছোঁহে, দিলত মানে গলিবলৈ লাগিলে, সেইটো কাৰণে মই এইটো ধৰিয়ে আছোঁ, একো দিগদাৰ নহয় বাৰু। এয়া দেখিছেনে, চব্বেছখিনি গলিবলৈ লাগিছে। পানীখিনি উতলি ল'লে মানে খুব সোনকালে গলি যায়। চামুচ এখনেৰে লৰাই আছোঁ, এয়া প্ৰায় গলিবলৈ লাগিলে চাওক, আৰু অকণমান পিছতে গোটেইখিনি গলি যাব। আচলতে এইটো বেছি দেৰি নালাগে ইমান, এই চব্বেছটো গলিলেই হ'ল ভালকৈ। মানে কাৰণে গাখীৰে মৌজোলে এপিচ বনাম, গাখীৰে মৌজোলে বনাম। এইটো খাটি মৌজোল হয়, বটলটো বেলেগ হয় কিন্তু মৌজোলটো ভাল হয়, পিয়'ৰ হয়। গাখীৰ অলপ সৰহকৈ লৈছোঁ মই, গাখীৰটো তাক সৰহকৈ দি বনাম চাবোনটো যাতে ভাল হয়, মানে গুণ থকা হয় ভাল, সেইটো কাৰণে গাখীৰ ইমানখিনিয়ে লৈছোঁ মই। তাৰপিছত ইয়াতে মই মৌজোল মিলাম, এয়া খাটি মৌজোল হয়। মৌজোল মই এই চামুচখনেৰে এচামুচে দি দিছোঁ। এইখিনি ভালকৈ মই মিক্স কৰি লৈছোঁ এনেকৈ। এইখিনি মিক্স কৰি পেলাই মই মানে এতিয়া দুটা ধৰণৰ বনাম যে, সেইটো কাৰণে এইটোতে মানে মই চব্বেছখিনি ইয়াতে বাকি দিম। এইখিনি চব মোৰ চব্বেছখিনি এইখিনি সম্পূৰ্ণ গলি গ'ল। এতিয়া মই বনাব পৰা হৈ গ'লোঁ। এই চব্বেছখিনি এতিয়া মই ইয়াতে অলপ এই গাখীৰখিনিত অলপ চব্বেছ দি দিম এই পিচ চাবোনৰ কাৰণে। ইয়াত চব্বেছ মই ইমান বেছি নিদিওঁ, এইটো চাওঁ মই মানে কেনেকুৱা হয় চব্বেছখিনি কমকৈ দিলে, সেইটো কাৰণে এইটোতে বেলেগকৈ মিলাই পেলাই মই এনেকৈ দি দিছোঁ। আৰু এয়া এনেকৈয়ে এই বাতিটোত দি পেলাই ইয়াত অলপ দেৰি কাৰণে দি দিম, মানে বেলেগকৈ। এইটোত মই পিঠাগুড়ি আৰু হালধি বনাম, সেইটো কাৰণে এইকণ মই বেলেগকৈ থৈ দিছোঁ। আৰু এপিচ চাবোনৰ কাৰণে মই এনেকৈ দিছোঁ। এইটো মই চাবোন বনাবৰ কাৰণে আনিছোঁ, স্পেচিয়েলি অৰ্ডাৰ কৰি ফ্লিপকাৰ্টৰ পৰা। এইটো এইকেইটা
স্পেচিয়েলি চাবোন বনাবৰ কাৰণে, মানে শ্বেপটো দিবৰ কাৰণে। হাৰ্ট শ্বেপ আছে আৰু এইটো অভিহেল টাইপ আছে, এইবোৰ এনেকৈ স্কুৱাৰ আছে আৰু এইটো চাৰ্কল টাইপ আছে। এইকেইটা শ্বেপত বনাবৰ কাৰণে মই প্ৰথমে আনিছোঁ। আৰু এতিয়া দেহা মানুহৰ এই চাবোনটো মানে গাখীৰ মিল্ক এণ্ড হানি চাবোনটো এইটো হ'বই খুজিছে। ইয়াত গাখীৰখিনি যিহেতু ঠাণ্ডা আছিলে, সেইটো কাৰণে মই অলপ গৰম গোটেইখিনি একেলগে গৰম কৰি ল'লোঁ। আৰু এইখিনি এতিয়া মই দি দিম। এইখিনি মই এতিয়া ইয়াতে বাকি দিছোঁ। এইটোত গৰম দিলেও একো নহয়। এইখিনি চাওক, 1 পিচ চাবোনৰ কাৰণে একদম ধুনীয়া জোখত হৈ গৈছে। মানে মই ভাবিছিলোঁ কম হ'ব নিশ্চয় শ্বেপটো, কিন্তু একদম ধুনীয়া জোখত হৈ গৈছে। এই চবেজটো কম দিছোঁ, এইটো ধুনীয়াকৈ হ'লেই হ'ল। আৰু ইয়াত এতিয়া মই আমাৰ কাৰণে চাবোন বনাম। ইয়াত মই এতিয়া পিঠাগুড়ি মিলাইছোঁ। আচলতে মই পিঠাগুড়ি আৰু হালধিটো আগতীয়াকৈ শুকানকৈ মিলাই দিব লাগিছিলে, কিন্তু মই মিলাই দিলোঁ যিহেতু, গতিকে ইয়াতে মই এনেকৈ কৰিব লাগিব। এইটো আচলতে পিঠাগুড়ি হালধি মই এইটো ফাৰ্ষ্ট টাইম বনাইছোঁ, সেইটো কাৰণে আচলতে মোৰ অলপ খেলি মেলি হৈ গৈছে। আৰু মই এতিয়া হালধিটো আচলতে আমাৰ ঘৰুৱা হালধি দেই, ঘৰুৱা হালধিৰ কাৰণে মই এনেকৈ গুড়িটোৱে দি দিছোঁ। এইখিনি ঘৰুৱা হালধিটো হ'লেতো খুবেই ভাল। আৰু আমাৰ এই চাউলৰ গুড়িখিনি আচলতে আমাৰ চাউলৰ কাৰণে বিৰাট ভাল। মই এইটো ফেচ পেক হিচাপেও ব্যৱহাৰ কৰোঁ। এইখিনি অলপ দিন হ'ল পিঠাগুড়ি খুন্দি থোৱা। এইখিনি মই মানে দৈ গাখীৰ এনেকৈ হালধি চব মিলাই পেলাই মই এটা ফেচ পেক হিচাপে ব্যৱহাৰ কৰোঁ। আপোনালোকেও তেনেকৈ ফেচ পেক হিচাপেও ব্যৱহাৰ কৰি চাব, আৰু এনেকৈ চাবোন হিচাপেও বনাই চাবচোন। খুব ধুনীয়া এটা ৰিজাল্ট পোৱা যায়। এইখিনি মই ধুনীয়াকৈ মিলাই লৈছোঁ। এইখিনি বস্তু মই পানী মিহলোৱা নাই। পানী মিহলালে মানে কি বস্তুটো ভাল নহয়, সেইটো কাৰণে যিমানে পাৰি মানে পানীটো নিমিহলালে বেছি ভাল। এইখিনিত আচলতে এইখিনি মোৰ টানেই হৈ গ'ল। এইখিনি টান হৈ গৈছিলে। মই ইয়াতে আৰু অকণমান চব্বিছ দি পেলাই এইখিনি আকৌ ঢিলা কৰি ল'লোঁ। এতিয়া খুব ধুনীয়া এটা হৈ গ'লে, ধুনীয়া কনচিষ্টেঞ্চি এটা কৰিলোঁ। মই এইটো হাৰ্ট শ্বেপতে দিম এতিয়া। ইয়াত এনেকৈ বাকি দিছোঁ। ইয়াত আকৌ অকণমান বেছিয়ে হ'লগৈ, গতিকে মই আৰু অকণমান আৰু এটা শ্বেপত দি দিছোঁ। এইটো ভালেই হ'ল আৰু 2 পিচ হৈ গ'ল। ঘৰত লাগিয়ে থাকে। নিমৰ চাবোনটো মই বনাইছোঁ, সেইটো খুব ভাল পালে ঘৰত ব্যৱহাৰ কৰি। সেইটো কাৰণে আচলতে বনাবলৈ ভাল লাগিলে। আৰু এতিয়া পৰাপক্ষত ঘৰতে বনোৱা চাবোন ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। এইখিনি মই এতিয়া ৰ'বা মোৰ পিনে নহয়, 2 মিনিটমানৰ পিছত এইটো চেক কৰি ল'ম আমি হৈছেনে নাই। এয়া থৈ দিলোঁ। এইখিনি আমি 20 মিনিটমানৰ পিছত চাম এইখিনি, ঠিক আছে। এয়া চাওক, এয়া ফ্ৰিজৰ পৰা অলপ দেৰি আগতে মই উলিয়াই থৈছিলোঁ। ফ্ৰিজতে এনেই থৈ দিছিলোঁ, ডিপ ফ্ৰিজৰ পৰা উলিয়াই থ'লোঁ বাৰু নৰ্মেলত। এতিয়া মই এয়া উলিয়াম। অলপ লৰাই দিছিলোঁ, দেখিছেনে অলপ এৰ খাই আছে। ভালকৈ দেখাইছোঁ আপোনালোকক। এয়া হালধি আৰু পিঠাগুড়ি চাবোন। ৱাও, ইমান ধুনীয়া হৈছে চাওকচোন। এইফালে কালাৰটো, এইটো হালধি কালাৰটো বেছি আহিছে, এইফালে মিক্স কালাৰটো আহিছে। ইমান ধুনীয়া লাগিছে এই পিচ চাবোন। চাওক, এয়া তেনেকৈ এই পিচো অলপ জোখৰে হৈছে, ইমান সৰুও হোৱা নাই। এই পিচো দেখিবলৈ ইমান ধুনীয়া হৈছে চাওকচোন। এয়া আকৌ এতিয়া মিল্ক এণ্ড হানি পিচ চাওঁ। এয়া এপিচ মিল্ক এণ্ড হানি চাবোন। কালাৰটো দুইটা মিক্স আহিছে। মই যিহেতু হানিটো অলপমান দিছোঁ, গতিকে কালাৰটো মিক্সত আহিছে। এপিচ অলপ ডাঙৰো হৈছে। এপিচে মই দেহা মানুহক আজি গা ধুৱাম। আৰু এয়া মই বাৰু গা এতিয়া ধুলোৱে ৰাতিপুৱা। এয়া আমাৰ এখেতক গা ধুবলৈ দিব লাগিব। এয়া এইকেইপিচ চাওক, প্লেট এখনত একেলগে উলিয়াই দিছোঁ। মই এতিয়া ভালকৈ বনাবলৈ ল'ব লাগিব। মানে যি বেলেগ বেলেগ বস্তু দেখি, মানে বেলেগ বেলেগ ইনগ্ৰেডিয়েণ্টৰ চব বনাব লাগিব। সেইটো কাৰণে আৰু বেলেগ মই শ্বেপো আনিব লাগিব। এইকণ চাবোন যে দেখিছে, এইকণ মানে কি আমাৰ স্ক্ৰাবিঙো হয়। মানে বেলেগকৈ আমাৰ বডিত স্ক্ৰাব নকৰিলেও হয়, মুখতো তেনেকৈ এইকণ লগাইলে মানে বেলেগকৈ স্ক্ৰাব কৰিব নালাগে। এইকণ স্ক্ৰাবাৰেই হয়, স্ক্ৰাবাৰ চাবোনেই হয় এইকণ।
প্লাছ এইকাৰণে মানে কি আমাৰ স্কিনটো যিখিনি স্ক্ৰাব কৰিলে আমাৰ যেনেকুৱা হয় তেনেকুৱা হ'ব, প্লাছ ধুনীয়াও হয়, স্কিনটো খুব ধুনীয়া হয়, গ্ল'য়িং হয়, ডেড চেলছখিনি ৰিডিউচ কৰে। এইটোতো কথা ক'বই নালাগে, এইটো মইশ্চাৰাইজিং চাবোন, এইকণ বেবীৰ কাৰণে খুবেই ভাল। আপোনালোকেও আপোনালোকৰ বেবীৰ কাৰণে এনেকুৱা চাবোন বনাই ল'ব পাৰে, খুব ইজি হয়, দেখিছেই কিমান ইজি হয়। ময়ো এতিয়া বেলেগ বেলেগ ধৰণৰ বনাম, নিমৰ বনালোঁ, এতিয়া গাখীৰৰ, হালধিৰ, পিঠাগুড়ি এনেকৈ বনালোঁ, আৰু এতিয়া বেলেগ বেলেগ চাবোন বনাম। বস্তুখিনি সৰহকৈ আনি লৈ পেলাই বনাব লাগিব বিক্ৰী কৰিবৰ বাবেও। চ' আপোনালোকক মই আৰু বেলেগ বেলেগ দেখাই থাকিম, যিয়ে বনাওঁ যিয়ে কৰোঁ আপোনালোকক দেখাই থাকিম। আৰু এটা এতিয়া প্ৰচেছ হাতত লৈছোঁ বেলেগ এটা, সেইটোও আপোনালোকক কেইদিনমানতে ভিডিঅ'টো দি আছোঁ আপোনালোকক। চ' আপোনালোকে চাই থাকিব, আমাক সকলোকে মৰম দিব, উৎসাহ দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে ধন্যবাদ সকলোকে, আৰু বাই বাই।